हेलो फ्रेंड्स आपनालोक पुनरबार मोर यूट्यूब चैनल स्वागतम जनालो मैं आसो बर्तमान आपनालोके देखि पेलाय हयतो गमेই पाइছে হয় एया हल भूपेन हाजरिकार समाधि क्षेत्र और गुवाहाटीत बहुत बছर हल थका किन्तु अहाहे हुआ नासिल एबार मा देताहत आहिल और मार खूब जोर करार कारणे माये आमी याले आहिलु और आहि पेलाय भाबिसु जे बाहिৰৰ পৰা जितु देखि थाको उपरलेके माने उलाय थाके जेनेके ए बगा माने टमटु जोंतु देखि थाको हेतुए বুলি ভাবিছিলো কিন্তু আসলতে নহয় গুটে सारिও काखटु इमान धुनियाকৈ খজুৱা আছে আৰু তলখন পিছে বহুত গৰম মোৰ ভৰি পুৰি গৈছে অৱস্থা বেয়া হৈ গৈছে কিন্তু তথাপিও আহিছো বহুত ধুনিয়াকৈ বনাইছে আৰু লগতে আপোনালোকে বহিব পাৰাকে পাৰ্ক টাইপত কিও মানে পাৰ্ক নিচিনা কিও সাইডত আছে অলপ তাতো আপোনালোকে ধুনিয়াকৈ বহিব পাৰিব টাইম স্পেন্ড কৰিব পাৰিব আৰু এয়া চাওক ভূপেন হাজৰিকাৰ মিউজিয়াম আসলতে হেতু বগাকে যোনটো আমি উখ বিল্ডিংটো দেখি থাকো এটু হল ভূপেন হাজৰিকাৰ মিউজিয়াম আৰু তাতে সমস্তখিনি ভূপেন হাজৰিকাৰ যিখিনি কাম তেওঁ কৰিছিলে অতীতত সেইখিনি সকলোখিনি প্ৰকাশ পাইছে এই মিউজিয়ামটোত আৰু আপোনালোকে এইখিনি লাহে লাহে পঢ়িলে বুজি পাব যে তেওঁ এজন কেনেকুৱা ধৰণৰ বিখ্যাত মানুহ কেনেকুৱা ধৰণৰ মানে এক্সপেৰিয়েন্স থকা মানুহ আপোনালোকে চাল প্ৰতিটো স্মৃতি ৰাখি থৈছে এই মিউজিয়ামটোত সজীৱ হৈ আছে সকলোখিনি ইয়ালৈ আহিলে আপোনালোকে দেখিব বৰ সুন্দৰকৈ ৰাখিছে বৰ ধুনীয়াকৈ বনাইছে ঘৰটো আৰু মই ইয়াত গান গুণগুণাই আছো এই কাৰণে ইয়াত মানে সোমাই অহাৰ লগে লগে আপোনালোকে শুনিবলৈ পাব ভূপেন হাজৰিকাৰ বিভিন্ন ধৰণৰ গান ইয়াত গায়ে থাকে মানে তেওঁলোকে লগাই থৈছে বৰ ধুনীয়াকৈ আৰু মনটো ভাল লাগি গৈছে একদম মিউজিয়ামটোলৈ আহিলে গম পাব কিমান কিমান মানুহক লগ পাইছে সকলোখিনি আপোনালোকে ইয়াত গম পাব আৰু ইয়াতে আমি দেখিছিলো যে পাৰ্বতী প্ৰসাদৰ লগত তেওঁ গানৰ লিৰিক্স বনাই থকা আৰু ধৰক কৰণ অৰ্জুন সিনেমাখনৰ যোনজন কৰণ অৰ্জুনৰ মাক আছিল তেওঁৰ লগত ফটো উঠা ৰাখী বুলি কয় তেওঁৰ টাইটেলটো মই নাজানো ৰাখীৰ লগত ফটো উঠা লতা মংগেশকাৰ আশা ভোসলেৰ লগত তেওঁলোকে যিখিনি সময় পাৰ কৰিছিল সেয়া সকলোখিনি আছে আৰু মানে ক'ব নোৱাৰি ভাষা নাই তেওঁৰ ইমান কৃতিকাৰ্য কৰিছে মানে ভাষা নাই আৰু বাকি আপোনালোকে চাই থাককচোন আৰু লগতে প্ৰিয়ম্বদা হাজৰিকা যোন হল ভূপেন হাজৰিকাৰ পত্নী আছিল তেওঁৰ লগত উঠা ফটো আৰু তেওঁ যে ইমানেই এগৰাকী ধুনীয়া দেখিবলৈ এগৰাকী মহিলা মানে আপোনালোকে দেখিলে ইয়াত মোৰ ভিডিঅ'ত থৈদি আপোনালোকে দেখিব পাৰিব চাব আৰু লগতে তেজ হাজৰিকাৰ পুত্ৰ তেওঁৰ লগত উঠা ফটো সেয়া কিন্তু বেমাৰৰ সময়ত নহয় বেমাৰৰ আগতো তেওঁ চাগে লগ পাইছিল নে আহিছিল কেনেকুৱা ধৰণৰ কি নাজানো কিন্তু আছে ফটো আপোনালোকে চাওক ভিডিঅ'টো সম্পূৰ্ণ কৰি চালে গম পাব দেতাহাত ক'ত গ'ল মা ভিডিঅ' কৰিছো আৰু 5 নৱেম্বৰ 2011 তেওঁ মৃত্যুবৰণ কৰিছিল আৰু ইয়াতে তেওঁ জ্বলোৱা হৈছিল সেইফালে কিবা হ'ব বৰা দলং এফালে উমানন্দ ডাইৰেক্ট দলঙেদি যাব পাৰিম উমানন্দলৈ নৰ্থ গুৱাহাটী ডাইৰেক্ট